আমাৰ এয়া কঠীয়া পোৱা দৃশ্য ৰাইজৰ সহযোগত পৰা হৈছে এইফালে গোটেই ৰাইজ আৰু আছে কেইজনমান কিবা কিবি খাব গৈছে এতিয়া কঠীয়া মানে ধান ছটিওৱা হ'ব ইয়াত কঠীয়া বোলাই দিম জানো এতিয়া ধান ছটিয়াই আছো দেই ধান ছটিয়াই আছো দেই ফাইনেলি ছটিয়া হৈ গ'ল ধানটো আৰু কেইদিনৰ পিছত আৰু সেউজীয়া হৈ উঠি আহিব